हेलो फ्रेंड्स की खबर आपनलोকৰ आशा কৰিছো সকলোৰে ভাল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ ঘৰত আলহী আহিছে মানে মোৰ বাহঁত আহিছে এজনী মোৰ বা এজনী মোৰ হাজবেণ্ডৰ বা মানে দুইজনী মোৰে বা এতিয়া আমি প্ৰসাদ খাই আছো এজনী বা গুৱাহাটীৰ পৰা আহিছে এজনী বা ৰহাৰ পৰা আহিছে দুইজনী একেলগে মিলি আহিছে কিন্তু আমি হাঁহি হাঁহি বহুত দিনৰ মূৰত লগ পাইছিলো बहुत कथा पातिलो ভালে আমাৰ টিকলা তাকো জেঠাইহঁতৰ লগত তলতে আজি বহোৱা দিছো ভালে মা আহিছে মাও হাই কিবা কিবি কৈ আছিলে এফালে দেহা আজিকালি যি বস্তু পাতাকে মুখত দিয়ে লগতে জেলপি খাই মোক দেখুৱাই আছে যেহেতু পূজাৰ সময়ত আহিছে জেলপি থাকিবই মা ফটো উঠাইছে বুলি ধুনীয়াকৈ প'জ দি ৰৈ আছিলে এইকেইটা মোৰ ভাগিন হয় এজনী বা এজনী ছোৱালী আৰু এজনী বা দুটা ল'ৰা দুয়োটা একে সমনীয়া আৰু এইটো ডাঙৰ দেহা হয় আমাৰ ৰাতিৰ হাঁহৰ বাবে যোগাৰ হৈ গ'ল এয়া হাঁহ আৰু এজনী হাঁহ মাৰিলে এজনী হাঁহৰ কাৰণে পানী গৰম কৰি আছে বাহঁতে আলু পিঁয়াজ গুচাই আছে আৰু এটা হাঁহ আনিব এতিয়া এয়া মছলা পাতি এই দেহাই ভায়েকক লৈ আছে আজিকালি বহুত দুষ্ট হৈছে কাৰো গছত থাকিব মন নকৰে এতিয়া বাহিৰত যিহেতু বনাম গোটেই আমাৰ সৈতে মছলা উলিয়াই লৈ আহিছোঁ মাৰ লগত ধেমালি অলপ কৰিলে ইফালে আমাৰ আলু পিঁয়াজ কাটি হৈ গ'ল ইফালে ভাইটিয়ে হাঁহ কাটি আছে বাপেক আহি পেলাই মৰম দেখিছেনে নাই বাপেক পুতেকৰ খালি কেৰাহীত পিঁয়াজ বহাই দিলে বাহঁতে এয়া মছলা আদা নহৰু পিঁয়াজ সকলোখিনি মাংসত সানি ধুনীয়াকৈ অলপ টাইমৰ কাৰণে সানি থৈ দিছিলে এতিয়া দি দিছে কেৰাহীত আজি পিছে মই বনোৱা নাই বাহঁতে বনাইছে মই কেমেৰা কৰি আছোঁ চব দি দিছে ভাজি আছে জুইত ধুনীয়াকৈ ভাজি আছে জুইত বনালে মাংস এটাত বেলেগ টেষ্ট আহে এনেইতো জুইত বনোৱাই নাযায় মানুহ সৰহ হ'লে জুইত বনোৱা যায় ভাল লাগে খাবলৈ এবাৰ মন ওলাই দিছিলোঁ আমাৰ মাংস ভাজি ভাজি হৈ গ'ল ইমান তেল ওলাইছে দেখিছেনে মাংস কিমান কমি গৈছে তেল ওলাই গৈছে লৰাই লৰাই এতিয়া পানী দি দিলে ইফালে ভিতৰত দেহা হাতে খেলি আছে এই দুটা একে সমনীয়া যে মাজে মাজে কাজিয়াও লাগে খেলি থাকে ডাঙৰ দেহা বহি আছে ওচৰতে সি লাজ পায় কেমেৰালৈ চাব আমি খাই বৈ শুই গ'লোঁ পিছত আকৌ ভিডিঅ' কৰা নহ'ল এতিয়া নেক্সট গুড মৰ্ণিং আমি সকলোৱে একেলগে ৰাস্তাত মৰ্ণিং ৱাক কৰিবলৈ গ'লোঁ এতিয়া ৰাতিপুৱা 5টামান বাজিছিলে চাগে ইমান ভাল লাগে ৰাতিপুৱা সকলোকে লৈ আমি মা আৰু মই সদায় যাওঁ বাহঁতকো আজি লৈ গ'লোঁ গোটেইকেইজনীয়ে গৈছোঁ ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা লাগে যে মই চুৱেটাৰে পিন্ধি ল'লোঁ আহি গা পা ধুলোঁ এয়া বাপেক পুতেকে খেলি আছে মই সকলোৰে বাবে চাহ লৈ আহিলোঁ জেলপি কাটা নিমকি গাখীৰ মাহঁতৰ ঘৰলৈ আহিলোঁ বোলো বোৱাৰী এখন শান্তিত খোৱা বনাই ভৰি এখনত দি
এই ব্যৱহাৰ বাহঁতে মোক ধেমালি কৰি আছে মা চাহ খাই আছে আমি সকলোৱে খালোঁ মা অকলে বোলে খাই আছে দেহা আহি গ'ল মাৰ লগত ই মানে আজিকালি কাকো চাহ খাবও শান্তি নিদিয়ে কাম কৰিবও শান্তি নিদিয়ে চবতে এণ্টি মাৰি দিয়ে এয়া মই ভাত বনাই আছোঁ ৰাতি হাঁহ মাংস আছিলে যে হাঁহ মাংসখিনি মই ধুনীয়াকৈ উতলাই লৈছোঁ ইফালে কেৰাহীত পাঁচফোৰণ দিছোঁ দুটা কেৰাহী একেলগে পাতি পিঁয়াজো দিছোঁ ইফালে মই ৰঙালাও ভাতকেৰেলা আলু মিক্স ভাজি বনাম আৰু ইফালে দ্ৰোণ শাক আৰু আলু ভাজি বনাম বাহঁতে কাটি দি আছে মই বনাইহে আছোঁ ভাজিত বেলেগ একোৱেই নাই নিমখ আৰু হালধিহে মাত্ৰ ঠেলা ঠেলি কিয় কৰা কাজে নালে খেলি থাকিব লাগে যোৱা একো নহয় দিয়া গেম খেলিব লাগিব নালাগে মই কাটিম দিয়া অ এই মোক কামত তুমি মাৰিছা তোমাৰ কৈ দিয়া কোনে মাৰিছে দুইটা তামাম কাজিয়া ইফালে মোৰ ভাজি হৈ গ'ল ৰঙালাও চব্জিও হৈ গ'ল ইফালে আকৌ এখন ভাজি বহাই দিছোঁ মই পাঁচফোৰণ আৰু পিঁয়াজ দি দিছোঁ তেলত এতিয়া বেঙেনা আৰু আলু বুট কামকৈ ভাজিম ইয়াতে মই নিমখ আৰু হালধি দিম এইখিনি হোৱা সময়ত অলপমান মছলা দি দিম জিৰা এনেকৈ আকৌ এইফালে মই দালি বহাবলৈ দালি ধুই লৈছোঁ এয়া মই জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ বেঙেনাত কুকাৰতে দালিখিনি একেবাৰে তেল মাৰি বহাই দিম মই বেছি দেৰি হ'লে সদায় এনেকুৱাকৈ কৰোঁ একেবাৰে পাঁচফোৰণ আৰু পিঁয়াজ দি দালিখিনি অলপমান ভাজি লওঁ দালিখিনি অকণমান ভাজি ভাজি তাত নিমখ আৰু হালধি দিওঁ আৰু বেলেগ একোৱেই নিদিওঁ নিদি পানী দি দুটামান হুইচেল আহিবলৈ থৈ দিওঁ ইফালে আকৌ কামৰ মাজতে পাৰ্চেল আহিলে দুটা পাৰ্চেল আহিছে দেহাৰ কাৰণে দিছিলোঁ তাক আজিকালি লৈ থাকিবলৈ ইমান দিগদাৰ হৈছে ইফালে হালি যায় সেইফালে হালি যায় সেইকাৰণে মই বেগটো দি দিলোঁ এতিয়া সন্ধিয়া অকণমান ওলাই কৰি নিবলৈও ভাল হ'ব আৰু সি আজিকালি কোচত উঠি থাকিব বিচাৰিছিলোঁ মই বহুত দিন হ'ল দিয়া কিন্তু পূজাৰ কাৰণে হয়তো দেৰিকৈ আহিছে তিনিযোৰ কম্বো ছেট বাহঁতে খুলি আছে কাপোৰযোৰ ভালেই আহিছে কাপোৰযোৰ কাপোৰটো একদম পাতল গেঞ্জি কাপোৰটো নহয় অকণমান ডাঠ হয় ঠাণ্ডাত ভাল হ'ব পিন্ধাবলৈ
ইফালে মোৰ ভাত, মাংস, ৰঙালাও মিক্স চব্জি, বেঙেনা ভাজি, আকৌ দ্ৰোণ শাক ভাজি, দাইল হৈ গ'ল। এতিয়া দেহা কাপোৰযোৰ পিন্ধাই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ কিমান ফূৰ্তি পাইছে কাপোৰযোৰৰ লগত। ভিডিঅ'টো চাই কেনে পালে জনাব, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।